নমস্কাৰ বন্ধু-বান্ধৱীসকল, হেল্ল' বিগিনাৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বন্ধু-বান্ধৱীসকল, ন্যায় বিভাগৰ ফালৰ পৰা আমাৰ নতুনকৈ আকৌ পদ মুকলি হৈছে, য'ত অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড চেঞ্চন জাজ হাইলাকান্দি, এইখন এডভাৰটাইজমেণ্টখন আমাৰ হাইলাকান্দিৰ পৰা এডভাৰটাইজমেণ্টখন আমাৰ মুকলি হৈছে। আপোনালোকে এডভাৰটাইজমেণ্টখন চাব পাৰে ইয়াতে, যিখন আমাৰ হাইলাকান্দিৰ পৰা মুকলি হৈছে। ইয়াতে এনেকুৱা নহয় যে অকল হাইলাকান্দিৰ পৰা মুকলি হোৱাৰ কাৰণে আপুনি ইয়াতে এপ্লাই কৰিবলৈ নোৱাৰিব। ইয়াতে আপোনালোকে অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰে নহওক কিয় আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিবলৈ পাৰিব। ঠিক আছে, যদি আমি তলৰ পদত আমি স্ক্ৰল ডাউন কৰি তলত লক্ষ্য কৰোঁ, ইয়াতে আপোনালোকে বন্ধুসকল দেখা পাইছে যে আমাৰ পদ হৈছে প্ৰথম আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 দুটা পদ মুকলি হৈছে। প্ৰথম গ্ৰেড 3 পদ যিটো হৈছে এইটো হৈছে জাৰিকৰ পদ। ঠিক আছে, ইয়াত আপোনালোকৰ পদৰ সংখ্যা আছে এটা, আৰু ইয়াতে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন যিটো লক্ষ্য কৰিছে, মিনিমাম আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব। ঠিক আছে, আৰু লগতে আপোনালোকৰ লোকেল লেংগুৱেজ যিটো লোকেল লেংগুৱেজ এছামিজ, বেংগলী এণ্ড বড়ো, তাৰ বিষয়ে আপোনালোকৰ কি থাকিব লাগিব, নলেজ থাকিব লাগিব, বা আপুনি তাৰ বিষয়ে জানিব লাগিব। ইয়াৰ যিটো স্কেল পে উইথ গ্ৰেড পে, মানে যিটো দৰমহা দিয়া হ'ব, তাৰ পৰা ইয়াৰ বেছিক পে আৰম্ভণি হ'ব। ঠিক আছে, লগতে ইয়াৰ গ্ৰেড পেটো 5,200 টকা হ'ব, আৰু পাৰ মান্থ এলং উইথ দ্য এলাউন্স এডমিছেবল এজ পাৰ ৰুলছ। যিহেতু চৰকাৰী চাকৰি হ'ল, তো দৰমহা নিশ্চয় ইয়াতে বাঢ়ি যাই থাকিব আপোনালোকৰ। 2 নম্বৰ পদটোতে যদি আপোনালোকে লক্ষ্য কৰে, পিয়নৰ পদ হয়, আৰু পিয়নৰ পদত আপোনাৰ এটা পদ মুকলি হৈছে, আৰু এইটো ইয়াৰ কাৰণে আপোনালোকৰ মিনিমাম যিটো কোৱালিফিকেশ্যন বিচাৰিছে 8 পাছ হ'ব লাগিব। ঠিক আছে, আৰু যদি আপোনালোকে 8 পাছ হ'ব লাগিব, আৰু ইয়াতে আপোনালোকে মেক্সিমাম হাই ছেকেণ্ডেৰীলৈ পঢ়া হ'ব লাগিব। হাই ছেকেণ্ডেৰীলৈ যদি আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ৰেজিষ্ট্ৰেশ্যন কৰোৱা আছে, তেনেহ'লে আপোনালোকে এই পিয়নৰ পদটোত আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। ঠিক আছে, আৰু ইয়াৰে যিটো আমাৰ দৰমহাৰ কথা উল্লেখ কৰিছে, দৰমহাটো হ'ব যে আমাৰ 12,000 পৰা আৰম্ভণি কৰা হ'ব, আৰু ইয়াৰে যিটো আমাৰ গ্ৰেড পে থাকিব 3,900 টকা প্ৰতি মাহে ইয়াতে গ্ৰেড পে দিয়া হ'ব। এইটো দুইটা যিহেতু চৰকাৰী চাকৰি হয়, তেনেহ'লে দৰমহা আপোনালোকৰ নিশ্চয় বাঢ়ি থাকিব। তাৰপিছতে যদি বন্ধুসকল আমি তললৈ লক্ষ্য কৰোঁ, তললৈ লক্ষ্য কৰাৰ লগে লগে ইয়াতে কোৱা হৈছে যে আমাৰ ৰিজাৰ্ভেশ্যনৰ কাৰণে জাৰি কৰাৰ OBC আৰু MOBCৰ কাৰণে এটা পদ ৰিজাৰ্ভেশ্যন থাকিব, আৰু পিয়নৰ কাৰণেও এটা পদ আমাৰ ৰিজাৰ্ভেশ্যন থাকিব। আৰু ইয়াতে ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা কৈছে। ঠিক আছে, আপুনি ব্যক্তিজন কি হ'ব লাগিব, ভাৰতীয় নাগৰিক হ'ব লাগিব। প্ৰথম যিটো আমাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কৈছে, আপুনি ভাৰতীয় নাগৰিক হ'ব লাগিব। 2 নম্বৰতে যদি আপুনি লক্ষ্য কৰে, ঠিক আছে, আপোনালোকৰ বয়স 18 বছৰৰ পৰা হ'ব লাগিব, আৰু যাতে 40 বছৰৰ তলত হ'ব লাগিব। 18 বছৰৰ পৰা ওপৰত 40 বছৰৰ তলত হ'ব লাগিব। ঠিক আছে, আৰু য'ত আপোনালোকে এজ ৰিলেক্সেশ্যনো পাব। ঠিক আছে, OBC MOBCৰ কাৰণে 3 বছৰ। ঠিক আছে, আৰু ফিজিকেলি ডিজেবিলিটি পাৰ্চনৰ কাৰণে আপোনালোকৰ 10 বছৰ থাকিব, আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 2 বছৰ আপোনালোকৰ এজ ৰিলেক্সেশ্যন থাকিব। আৰু ইয়াতে যদি বন্ধুসকল তাৰপিছত লক্ষ্য কৰে আমি হাউ টু এপ্লাই কেনেকৈ কৰিব লাগিব। ইয়াত এপ্লাই কৰিব হ'লে একেবাৰে সাধাৰণ, আপোনালোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ডাউনলোড কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকৰ ঘৰৰ ওচৰৰ কম্পিউটাৰ দোকানৰ পৰা আপোনালোকে ডাউনলোড কৰিবলৈ পাৰিব। ঠিক আছে, লগতে 3খন পাছপৰ্ট চাইজ ফটো লাগিব উইথ ছিগনেচাৰ। তাৰপিছত চেল্ফ ডকুমেণ্টছ আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন, কাষ্ট চাৰ্টিফিকেট। ঠিক আছে, এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে এডমিট কাৰ্ড, হাই ছেকেণ্ডেৰী মাৰ্কশ্বিট বা মেট্ৰিকৰ মাৰ্কশ্বিট এইসমূহে লাগিব। ঠিক আছে, আৰু চেল্ফ ডকুমেণ্টছ, চেল্ফ ডিক্লাৰেশ্যন চাৰ্টিফিকেটখন লাগিব। ঠিক আছে, আপোনালোকে এখন কম্পিউটাৰ দোকানৰ পৰা ওলাই ল'ব পাৰিব। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখন আপোনালোকৰ চাৰ্টিফিকেট বা ডাউনলোড কৰা আছে, অনলাইন কৰোঁতে আপোনালোকে যিখন ডাউনলোড কৰি ৰাখিছে, ঠিক আছে, সেইখন আপোনালোকৰ দৰকাৰ হ'ব। তাৰপিছত যদি আপোনালোকে লক্ষ্য কৰে, আৰু এই গোটেইখিনি বস্তু আৰু পদটো আপোনালোকৰ অফলাইন পদ হয়। ঠিক আছে, এই যিহেতু আমাৰ অফলাইন পদ হয়, পইণ্টটো যদি আপোনালোকে লক্ষ্য কৰে, ইয়াতে উল্লেখ কৰা আছে যে আপোনালোকে গোটেইখিনি ডকুমেণ্টছ আপোনালোকে নি পেলাই এই অফলাইন, যিহেতু পষ্ট আমাৰ অফলাইন হয়, তেনেহ'লে দ্য ডিষ্ট্ৰিক্ট ছেকশ্যন জাজ হাইলাকান্দি পোষ্ট অফিচ পুলিচ ষ্টেচন এণ্ড ডিষ্ট্ৰিক্ট হাইলাকান্দি আছাম 88,151 অলছ' কেণ্ডিডেট are to superscribe the post applied on the top of the envelope without fail ভিতৰত ভৰাই পেলাই ইয়াতে গৈ পেলাই আপোনালোকে জমা দিবলৈ লাগিব, যিহেতু আপোনাৰ এইটো অফলাইন জব, অফলাইন চাকৰি হয়। এতিয়া আপোনালোকে লক্ষ্য কৰে, আৰু কেণ্ডিডেট মাষ্ট বি মেণ্ডেটৰী প্ৰুফ দিয়াৰ কণ্টেক্ট নাম্বাৰ উইদাউট ফেল। আপোনালোকে তাতে কণ্টেক্ট নাম্বাৰটো আপোনাৰ নিজৰ ফোন নাম্বাৰটো দিবলৈ একেবাৰে নাপাহৰিব। যদি ফোন নাম্বাৰটো নিদিয়ে, তেনেহ'লে আপোনালোকৰ ফৰ্মখন ৰিজেক্ট কৰা হ'ব। আৰু এটা যদি আপোনালোকে লক্ষ্য কৰে যে লাষ্ট ডেটটো আপোনালোকৰ উল্লেখ কৰিছে যে, আৰু এটা মানে লাষ্ট ডেটটো যদি চাওঁ আমি, লাষ্ট ডেটটো আমাৰ উল্লেখ কৰিছে, আপোনালোকৰ উল্লেখ কৰিছে 31/8/2024 ষ্টিল 5 PM, মানে 31 তাৰিখ আগষ্ট মাহৰ 2024 চনৰ 5:00 বজাৰ আগতে আপোনালোকে এইখিনি বস্তু জমা দিবলৈ লাগিব। ঠিক আছে, নহ'লে তাৰপিছত আপোনালোকে এইখিনি জমা দিবলৈ নোৱাৰিব। আৰু ইয়াতে যিটো আমাৰ শ্বিডিউলৰ কথা কৈছে, যে পৰীক্ষাটো যেনেধৰণে আমাৰ লোৱাৰ কথা কৈছে তেওঁলোকে, পৰীক্ষাটো আপোনালোকৰ, আৰু যিহেতু আমাৰ পৰীক্ষাটো লোৱাৰ কথা কৈছে, পৰীক্ষাটো আপোনালোকৰ কৈছে যে আপোনালোকক ভাইভা সোধা হ'ব, ভাইভা ৰিটেন টেষ্ট এণ্ড ভাইভা হ'ব। তাৰ ওপৰত আপোনালোকক বেছ কৰি
এই চাকৰিয়ে আপোনালোকে প্ৰভাইড কৰোৱা হ'ব। ঠিক আছে বন্ধুসকল, আৰু যদি এনেকুৱা ধৰণৰ নতুন কিবা আমাৰ আপডেট আহে মই আপোনালোকক জনাবলৈ নিশ্চয় চেষ্টা কৰিম। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰি দিব আৰু লগতে বন্ধু বান্ধৱীসকলৰ লগতো আমাৰ চেনেলটো শ্বেয়াৰ কৰি দিব আৰু যোৱাৰ আগে বন্ধুসকল ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। তো আজিতে ইমানখিনিয়ে, ধন্যবাদ। জয় আই অসম।